নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। চ' পে'টিএমে লাঞ্চ কৰিছে পে' লেটাৰ। আচলতে পে' লেটাৰ বুলি ক'লে বহুতে নাজানে পে' লেটাৰ কি। আচলতে পে' লেটাৰ আচলতে ইনষ্টেণ্ট 1000 টকাৰ এটা লোন আৰু যিটো 0% ইণ্টাৰেষ্ট, মানে কোনো ধৰণৰ ইণ্টাৰেষ্ট নাই ইয়াত, সকলো একদম ফ্ৰী। ইয়াত চাওক, গেট আপ টু 60,000 আপোনাক প্ৰথমত নিদিয়ে। ফাৰ্ষ্ট আপোনালোক মই ট'টেলি কৈ আছোঁ, ফাৰ্ষ্ট মান্থৰ কাৰণে 1000 দিব। তাৰপিছত নেক্সট আপোনাৰ যদি ভাল হয় তেন্তে পে' লেটাৰ ইমেইল দিব 30 ডেজৰ কাৰণে দিব। আপোনাৰ কোনো ইণ্টাৰেষ্ট নাই, কোনো এক্টিভেশ্যন ফিজ নাই। জাষ্ট আপোনালোকে পান কাৰ্ডৰ নাম্বাৰটো দিয়ক, আধাৰ কাৰ্ড দি OTP ভেৰিফিকেশ্যন কৰক, বাছ ডাইৰেক্ট পাই যাব। মই জাষ্ট এতিয়া লৈ লৈছোঁ। চ' তো আপোনালোকক মই জনাব মই খুজিছোঁ যে আপোনালোকৰ যদি কিছুবিলাক আচলতে এইটো কিয় কৰিছে যে বহুতো চাকৰি কৰে কিছুমানে, চ' বা বিজনেছ কৰে। চ' সিহঁতৰ পইচা ডেইলি নাপায়, চ' মান্থলি বেচিছত পায়। চ' সেই মান্থলি কাৰণে এইটো আপোনালোকৰ ঘৰৰ যিকোনো বিল পে'মেণ্ট আপোনালোকে কৰিব পাৰে। চ' আৰু মাহৰ মূৰত আপোনালোকে দি দিব পাৰে। আপোনালোকক কোনো ধৰণৰ অসুবিধা নাই, একেবাৰে মই ইউজ কৰি আছোঁ, ট'টেলি চিকিউৰ হয়, কোনো অসুবিধা নাই। চ' মই আপোনালোকক পে'টিএম কেনেকৈ লয় মানে জাষ্ট মই অলপমান দেখাম, কাৰণ পে'টিএম এপটোত এইটো মানে স্ক্ৰীণ ৰেকৰ্ডিংটো মানে এলাও নহয় আচলতে। চ' তথাপি মই আপোনালোকক মই দেখুৱাব ওলাইছোঁ। চ' বহুত সুন্দৰ হয় এইটো। আপোনালোকে যদি কোনো ধৰণৰ গণ্ডগোল নকৰাকৈ যদি আপোনালোকে যদি এইটো কৰি থাকে, তো আপোনালোকক 60,000 লাষ্ট আপোনালোকক 60,000লৈকে আপোনালোকক দিব। চ' মইতো লৈ লৈছোঁ আপোনালোকক। চ' মই 1000 আজিয়ে লৈছোঁ। চ' দেখুৱাইছোঁ, চাই লওক আপোনালোক। ফাৰ্ষ্ট মই ৰেজিষ্ট্ৰেশ্যন লিংকটো দি দিম, তাত সেই লিংকটোত যাই কেনে আপোনালোকে পে'টিএম এপটো ডাউনলোড কৰিব, তেনেহ'লে পোৱাৰ সম্ভাৱনাটো বেছি থাকে। চ' ইয়াত চাওক 0% ইণ্টাৰেষ্ট পে'টিএম পষ্টপেইড বুলি আছে, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পান কাৰ্ড নাম্বাৰ খুজিব, আধাৰ কাৰ্ডৰ নাম্বাৰ খুজিব। চ' এনেকৈ কৰাৰ পিছত ডাইৰেক্ট আপোনালোকে পাই যাব পে'টিএম পষ্টপেইড ৱালেট, আপোনালোকে 1000 টকা পাই যাব। জাষ্ট মেক্সিমাম 5 মিনিট পাই যাব। চ' এনেকৈ কৰক। চ' মই এইখিনিকে ভিডিঅ'টো মই দেখাই দিম আৰু